যেতিয়া আপুনি গম পায় যে আপোনাক কিছু লোকে অৱহেলা কৰিছে, তেতিয়া আপুনি ইমানেই সাৱধান হ'ব, হাঁহিটো বাদে মাত সাৰ বাদে তেওঁলোকৰ লগত কোনো আন্তৰিকতা নাৰাখিব। বহুত জৰুৰী খবৰো যদি আপোনাক নিদিয়ে, ক'বলগীয়া কথাও যদি আপোনাক সময়ত নকয়, তেতিয়াহ'লে তেওঁলোকৰ লগত আপুনি সম্পৰ্ক ৰাখিও একো লাভ নাই। গতিকে আপুনি শক্তিমন্ত হওক। যেনেকৈ এটা বেলটো দেখিলেই মানুহে বাহিৰৰ পৰা গম পায় যে ইয়াক পিটিকি বা ঠেকেচি হেৰি কৰিব নোৱাৰি, চুই চাব ভাল নে বেয়া চাব নোৱাৰি, ই দেখাতেই শক্তিমন্ত, তেতিয়া আপোনাক একো কৰিব নোৱাৰে। যেনেকৈ আমি আন পাচলি কিনোতে টুকুৰিয়াই চাওঁ, কোমল নে বুঢ়া চাব পাৰি, কিন্তু বেলটোক নোৱাৰে। গতিকে আপুনি নিজে শক্তিমন্ত হ'লে কিছুমান মানুহক আপুনি এভইড কৰক, একেবাৰে এভইড কৰক। তেওঁলোকৰ লগত কোনো ধৰণৰ সম্পৰ্কই নাৰাখিব। দেখিলে সন্মুখত মাত এষাৰ দিয়াটো বেলেগ কথা। গতিকে আপোনাৰ যোগ্যতাক আপুনিহে বুজিব, সিহঁতে বুজি নাপায়। যোগ্যতা বুজি পেলাই সাৱধানে চলক, আপোনাৰ মংগল হ'ব।